हेलो गाइस কেনেকৈ আছে আপোনালোকে ভালে আছে চাগে মোৰ নেক্সট ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আমি বৰ্তমান মোৰ লগত দুজন বৰ্তমান আমি এটা জাগালৈ যাম আৰু মোৰ একচুয়ালি আপোনালোকৰ মাজত মই ক'বলৈ বিচাৰিছো যে মোৰ কেমেৰাটো অকমান হয়তো কেমেৰাটো ইমানখিনি ভাল নহয় তথাপিও আপোনালোকে যদি ভিডিঅ'টো নাচাওকে নাথাকিব ভিডিঅ'টো চাব আৰু আমি ওলাইছো বৰ্তমান দুইজনে যাবলৈ ওলাইছো আৰু জাগাটোৰ নামটো যেতিয়া আমি গৈ পাম তাৰ বিষয়ে আপোনালোকক মই জনাম নমস্কাৰ মোৰ নাম শ্ৰী প্ৰবীণ বড়া আপোনালোকে মোৰ ৰিয়ান ব্লগ 69 চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু আমি বৰ্তমান গৈ আছো এতিয়া বৰ্তমান আমি ঘৰৰ পৰা ওলালো আৰু আমি বৰ্তমান যাম বাইকতে যাম বাইকৰ লগত যাম হি জাগালৈ জাগাটো যোৱাৰ পিছত আপোনালোকক মই নিশ্চয় কম আমি কোন জাগাত যাম ফাইনেলি বৰ্তমান আমি য'ত আহিম বুলি আহিছিলোঁ বৰ্তমান আমি দুজন আহি পালোঁ বৰ্তমান আমি জিৰণি যিটো আমাৰ জিৰণি এইটো ইয়াতে মানুহবিলাকে আহিলে যেতিয়া বহে তাতে আমি বৰ্তমান সোমাই পেলাই বৰ্তমান বহি ইয়াতে আপোনালোকৰ মাজত ভিডিঅ' বনাই আছোঁ কিন্তু পৰিৱেশটো দেখিলে আগৰ যিটো পৰিৱেশ আছিলে সেইটো বৰ্তমান বহুত চেঞ্জ হৈ গৈছে এতিয়া বৰ্তমান এনেকুৱা ঘৰ বনাইছে বা এনেকুৱা খটখটি বনাইছে এনেকুৱা দলং বনাইছে হয়তো আগতে যিটো মই এটা সময়ত আহিছিলোঁ কিন্তু সেইটো সময়ত নাছিলে আজি বহুত বছৰৰ কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ মাজত আৰু কিন্তু বনাইছে এইটো ঠিক কিন্তু এইবিলাক বহুত ধুনীয়া লেতেৰা কৰিছে সকলোৱে আহে চাই পেলাই শিখৰৰ পিক পেলাই দিয়ে বৰ্তমান লেতেৰা হৈছে এইবিলাক আমি ক'ত আইছোঁ জানানে আপোনালোকে হয়তো ঘৰটো দেখি আপোনালোকে যিটো আপোনালোকে গম পাইছে আমি ক'ত আইছোঁ আৰু আপোনালোকে যদি জানিছে আপোনালোকে নিশ্চয় কমেণ্টটোত জনাবলৈ নাপাহৰিব মই আপোনালোকৰ মাজত ক'বলৈ বিচাৰিছিলোঁ নহয় আমি ক'ত যাম ক'ত নাযাম আপোনালোকৰ বাইকখন লৈ পেলাই আমি ক'লৈ আহিলোঁ আমি বৰ্তমান আহিলোঁ হুহুৱা আদুগুৰিৰ ওপৰত থকা এখন ডাঙৰ হুহুৱা এই হুহুৱাখনত আমি আহিলোঁ আৰু এই হুহুৱাখনত যিটো সময়ত মই
চেংৰা অৱস্থাত আছিলোঁ তেতিয়া মানে এনেকুৱা পৰিৱেশ নাছিলে। এতিয়া বৰ্তমান পৰিৱেশটো সকলো চেঞ্জ হৈ গ'ল। মানুহে সকলো সময়ত চেঞ্জ হৈ যায়, ঠিক তেনেদৰে আজি এনেকুৱা হ'ল চাওক। আৰু হয়তো ভৱিষ্যতলৈকে আকৌ পৰিৱেশটো আকৌ চেঞ্জ হ'ব। যেতিয়া এইটো যিটো ঘৰ বান্ধিছে সেইবোৰ ঘৰ ইয়াতে একো ঘৰ নাছিলে, একো ৰাস্তা নাছিলে বৰ্তমান কোনো ধৰণৰ। আৰু কাষতে এতিয়া বৰ্তমান কাষতে দোকান আহি গ'ল, দোকানো নাছিলে, একো নাছিলে, সেইখিনি সকলোৱে জংঘল আছিলে। আৰু এইটো ৰাস্তা সকলোৱে শিলৰ ওপৰেদি পাৰ হৈ যাব লাগিছিলে। আৰু এনেকুৱা বাইক ৰাখিব পৰা এনেকুৱাকৈ পকা কৰা নাছিলে ইয়াতে। বৰ্তমান কোনো ধৰণৰ পকা ইয়াতে একো বনোৱা নাছিলে, সকলোৱে বৰ্তমান মাটি আছিল। শিল মটৰ আছিলে ইয়াতে, পাথৰ আছিলে, ডাঙৰ ডাঙৰ পাথৰ আছিলে সেই সময়ত, যিটো মই সময়ত আছিলোঁ। বৰ্তমান আজি মই আহি দেখিলোঁ সকলোবোৰ চেঞ্জ হৈ গ'ল বৰ্তমান। আৰু এনেকুৱাকৈ পাহাৰটো খহি ধৰিছে। আৰু সেই সময়ত তেনেকুৱাকৈ পাহাৰটো খান্দি পেলাই কোনো ধৰণৰ ৰাস্তা ইয়াতে নাছিলে। ৰাস্তা মাত্ৰ সৰু মানে খোজ কাঢ়ি যাব পৰা এখন ৰাস্তা আছিলে। মানুহ যেনেকৈ মানুহ খোজ কাঢ়ি গ'লে তেনেকুৱা ৰাস্তা হৈ যায়, ঠিক তেনেদৰে সেই ৰাস্তা আছিলে ইয়াতে। বৰ্তমান চাওকচোন, বৰ্তমান সকলোৱে বৰ্তমান ইয়াতে চেঞ্জ হৈ গ'ল। খটখটি বনাই দিল, ৰাস্তা বনাই দিল, টাইলছদি ধুনীয়াকৈ টাইলছ লগাই মানে খটখটি বনাইছে। ইমান ধুনীয়া পৰিৱেশ হৈছে। আগতে এনেকুৱা নাছিলে। এই সকলোবোৰ ইয়াতে পানী আহিছিল, পানী আহি মানে এনেকুৱা ডাঙৰ ডাঙৰ পাথৰবোৰ এনেকুৱাই আছিলে। সেই পাথৰৰ ওপৰতে আমি সেইখিনিৰ পৰা যিটো আমাৰ বাইক ৰাখিব পৰা হেন তাতে চোতাল হেন বনাইছে, ঠিক তাৰ পৰা আমি শিলত জাপ মাৰি আহিছিলোঁ এইপিনে পানী চাবলৈ। বৰ্তমান আমি আকৌ এখন তাৰ পৰা চাওক আপোনালোকে, ইমান ধুনীয়াকৈ পৰিৱেশটো বনাই দিছে। বৰ্তমান এনেকুৱাকৈ কোনো ধৰণৰ এনেকুৱাকৈ চাফ চিকুণ নাছিলে। এইবোৰ জেগা সকলোবোৰ জংঘল আছিল। এতিয়া বৰ্তমান সকলো জেগাতে মানে বহি মানে মেল পাতি থাকিব পৰা হেন হৈ গৈছে সকলোৱে ইমান ধুনীয়াকৈ। আৰু এইটো পাইপটো হয়তো ইমান বছৰ হোৱা নাই চাগে ইয়াতে। এনেকুৱা পাইপটো এইটো যিটো পানী লৈ যোৱা পাইপ, সেইটো আজি দেখিলোঁ। আৰু এনেকুৱা ধৰণৰ কোনো ধৰণৰ ডাষ্টবিন ইয়াতে কি বুলি কয়, এইটো শুকাই কিনে ডাষ্টবিন এনে কিবা বনাই থৈছে বৰ্তমান। ঠিক তেনেদৰে ইয়াতে এনেকুৱা ঘৰ তেনেকুৱা মানে বহিবলৈ একো ঘৰ নাছিল। অকল ইয়াতে পাথৰ আৰু পানীয়ে দেখিবলৈ পাইছিলে যিটো সময়ত। এতিয়া চাওক, আৰু যিটো আপোনালোকে পানী দেখিছে, পানী বৰ্তমান বহুত কম, এই সময়ত বহুত কমিছে। যিটো ছিজনত আহিলে হয়তো এইবিলাকত পানী হয়, অলপ চলপ পানী বেছিকৈ হয়। এতিয়া বৰ্তমান বহুত পানী কমি গৈছে। আৰু এনেকুৱা ঘৰ আমি বৰ্তমান সেই সময়ত নাছিলে। এনেকুৱা ধৰণৰ মানে ধুনীয়াকৈ বনাইছে, জেগাটো ইমান ধুনীয়া ভাল লাগিছে। আৰু চাওক, এনেকুৱা ধুনীয়া মানে ইমান দূৰলৈকে পানী। বৰ্তমান যিটো সময়ত আহিছিলোঁ আমি সেইখিনিৰ পৰা এইখিনিলৈকে আমি আহিবই নোৱাৰিছিলোঁ। এতিয়া বৰ্তমান ইয়ালৈকে যিটো পানীৰ ছিজন হয়, যিটো মানে ছিজনত আহিবলগীয়া হয়, হয়তো এইবোৰতো হয়তো পানী থাকে। বৰ্তমান এতিয়া পানী নাই। এতিয়া মই খৰাং বতৰ আহিছোঁ, সেইটোৰ কাৰণে পানীটো বহুত কম দেখিছোঁ। বাৰু এনেকুৱা ডাঙৰ ডাঙৰ শিলৰ ওপৰত জাপ মাৰিহে যাবলগীয়া হৈছিলে। এইটো ওপৰত বহুত দূৰ আছে। এমাহলৈকে আমি যাবলৈ এতিয়া মোৰ টাইম নাই। শেষলৈকে মই আপোনালোকক দুখাম বুলি ভাবিছিলোঁ। এতিয়া মই যাবলৈ নোৱাৰোঁ, কিয়নো বেলাও আমাৰ ইমানখিনি নাই। এতিয়া ঘৰত যাওঁতে হয়তো আমাৰ ৰাতি হ'ব পাৰে। আৰু বাইকখনৰ আহাতে আমি তেল ভৰাই লৈ আহিবলৈ পাহৰি গ'লোঁ। সেয়েহে আমি সোনকালে যাব লাগিব। এতিয়া ৰাতি হ'লে আকৌ দিগদাৰ হৈ যাব। বহুত দূৰ জেগা নহ'লে বা হয়তো এনেকুৱা বিভিন্ন ধৰণৰ ঘটি থাকে। হয়তো আমাৰ লগতো যাতে তেনেকুৱা ঘটনা নুঘটে, সেইবাবেহে আমি সোনকালে যাম, ইয়াৰ পৰা সোনকালে ওলাই যাম। মই এইটোৱে ক'ব বিচাৰিছোঁ, মই বহুত বছৰ হ'ল অহা নাছিলোঁ, বৰ্তমান আজি আহিলোঁ। সেইটোৰ কাৰণে মই আপোনালোকৰ মাজত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিম। যিটো দোকান বনাইছে সেইখিনিতো মই আপোনালোকক ক'ম। যিখিনি দোকান বনাইছে সেইখিনিতো মই আপোনালোকৰ, সেইখিনিত কোনো ধৰণৰ দোকান নাছিলে, কোনো ধৰণৰ কাষত মানে ঘৰ নাছিলে, কোনোৱে অহা নাছিলে কাষতে। যেতিয়া আমি ইয়াত চাবলৈ আহিছিলোঁ, বা যেতিয়া
এনেকুৱা ডাঙৰ ডাঙৰ পাথৰ বহুত আছে বা চাওকচোন কেনেকুৱা লাগিছে আপোনালোকৰ। আৰু মোৰ হয়তো আপোনালোকে ভাবিছে কেমেৰাটো ইমান মোৰ সঁচাই মোৰ কেমেৰাটো ইমানকৈ ভাল নহয় আৰু মই মোবাইল ল'ব পৰা নাই, ভাল মোবাইল ইমান টকা মোৰ নাই। সেয়েহে আপোনালোকৰ মাজত তথাপিও ভিডিঅ'টো মই বনাই আপোনালোকৰ মাজত মই তথাপিও দিবলৈ বিচাৰিছোঁ, যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই লাইক কৰে আৰু শ্বেয়াৰ কৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে। সেইটোৰ বাবেহে আপোনালোকক জনাইছোঁ আৰু সেইটোৰ বাবে আপোনালোকক নমস্কাৰ জনাইছোঁ। মই সকলো কথা ক'বলৈ বিচাৰিলোঁ, ইমান যিখিনি মই দেখিছোঁ বৰ্তমান সেইখিনি আমাৰ যিটো সময়ত মই আহিছিলোঁ সেইখিনি সময়ত নাছিলে, সেইটো মই আপোনালোকক জনালোঁ। বৰ্তমান আমি সিফালৰ পৰা ইফালে আহিলোঁ, আহি পালে আমি যাবলৈ ওলাইছোঁ এতিয়া। আৰু যাবৰ ওলোৱাতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকক, এইটোত ধুনীয়া পাৰ্কিং বনাই দিছে। সি সময়ত পাৰ্কিং নাছিলে, চাওক কি ধুনীয়া গাড়ী ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত ৰাখিবলগীয়া হৈছিলে পথাৰখনত। আজিকালি গাড়ী পথাৰত ৰাখিব দৰকাৰ নাই, সকলোৱে বৰ্তমান ইয়ালৈকে আনিব পাৰে। হয়তো গাড়ী বেছি হ'লে হয়তো তালৈকে থ'ব লাগে পথাৰত। আগতে তেনেকুৱাহে আছিলে, 5 টকা 10 টকাকৈ তেনেকুৱাকৈ টিকট দি মানে ৰাখিছিলে, সেইসকলে গাড়ী য'ত ৰাখে তেনেকুৱাকৈ ৰাখিছিলে। আৰু এতিয়া বৰ্তমান চাওকচোন কি ধুনীয়া পৰিৱেশটো কি ধুনীয়াকৈ বনাই দিছে। গাড়ী পাৰ্কিঙৰ ৰাস্তা বনাই দিছে, ৰাস্তা কি ধুনীয়া পেনপিনীয়া ৰাস্তা হৈছে। বৰ্তমান সেই সময়ত পেনপিনীয়া ৰাস্তাটো বাদে যে চাইকেল এখন আনিব নোৱাৰিছিলে এই হুহুৱাত আহিলে। এতিয়া চাওক এইখন এতিয়া বৰ্তমান তাৰ পৰা একেবাৰে য'ত আমি পিকনিক খাবলৈ আহে মানুহসকলে তালৈকে গাড়ী বৰ্তমান পিকনিকৰ গাড়ীটো বৰ্তমান ইয়াতে বনভোজ খাবলৈ অহা গাড়ীখন বৰ্তমান ইয়ালৈকে আনিব পাৰে। একদম পাৰ্কিং পূৰা ৰাস্তা অ'কে কৰি দিছে। চাওক আমি সেই সময়ত বৰ্তমান ইয়াতে একো নাছিলে, একো বিভিন্ন ধৰণৰ একো বস্তু ইয়াতে ঘৰ চৰত এনেকুৱা একো নাছিলে। আৰু যিটো পাইপ সেইটো পাইপটোও সিদি নাছিলে চাগে। আমি বৰ্তমান চাওক এইটো বৰ্তমান পাৰ্কিংটো ইমান ধুনীয়া আছিল আৰু ৰাস্তাটো এনেকুৱাকৈ ডাঙৰ নাছিলে। এইটো ৰাস্তাটো ইমান ধুনীয়া ডাঙৰ ৰাস্তাও হৈ গ'ল আৰু ৰাস্তাটো ইমান ধুনীয়া বনাইছে। হয়তো আমাৰ কিছুমান গাঁৱলীয়া জেগাতো এনেকুৱাকৈ ৰাস্তা হয়তো নাই। চাওক এনেকুৱাকৈ ধুনীয়াকৈ ৰাস্তা বনাই দিছে। আৰু সিপিনে যিটো আপোনালোকে দোকান দেখি আছে আগত আপোনালোকে দেখিছেনে নাই মই নাজানো, হয়তো আপোনালোকে দেখি আছে। চাওক সেইপিনে এইবোৰ যিমান যি আছিলে সকলোবোৰ পাথাৰ আছিলে, পাথাৰটো বৰ্তমান মাটি তুলি পেলাই বৰ্তমান সেইটো মানে দোকান বহাই দিলে। তাতে দোকান চোকান হৈ গ'ল কাষতে, এতিয়া টেনশ্যন নাই। এতিয়া তামোল গছ এইবিলাক তামোল গছবিলাকৰ ইমান বছৰৰ তামোল গছ নহয়, এইবিলাক তামোল গছ একো নাছিলে এই সময়ত। চাওক ইমান পৰিৱেশটো ইমান চেঞ্জ হৈ গ'ল, কেতিয়া চেঞ্জ হৈ গ'ল মই গমেই পোৱা নাছিলোঁ। কিন্তু আজি আহিহে গম পালোঁ যে সকলো বস্তু মানে কাষতে হৈ গ'ল, দোকান হৈ গ'ল, এনেকুৱা মানে হৈ গ'ল। ইয়াতে এনেকুৱাকৈ ঘৰ বান্ধি দিল মানুহক জিৰণি ল'বলৈ। মই এনেকুৱা ধৰণৰ একো ইয়াতে গমেই পোৱা নাছিলোঁ। মই তাই বাইক চলাব নাজানে, তাইক বাইকখন ঠিলাবলৈ দিছোঁ আৰু মই আপোনালোকৰ মাজত ভিডিঅ' বনাই যাই আছোঁ। আৰু ৰাস্তা কি ধুনীয়া ৰাস্তা। এতিয়া বৰ্তমান বাইক ইয়ালৈকে আনিব পৰা হৈছে। আমি বাইক আগতে 1 কিলোমিটাৰ দূৰত ৰাখি থ'বলৈ লগা হৈছিলে বাইক। আগতে যিবোৰ এইটো আপোনালোকে বাঁহ দেখিছে বা ৰাখি থৈছে, এইবোৰ সকলোৱে পাথাৰ আছিলে। সেইটো ওপৰত গিৰি নাছিলে বা ঘৰ নাছিলে। আজিকালি চাওক সকলোৱে মানে পৰিৱৰ্তন হৈ গ'ল। ধুনীয়াকৈ মাটি চাটি পেলাই ধুনীয়াকৈ ৰাস্তাটো প্লেন কৰি দিল আৰু ৰাস্তাটো ইমান ডাঙৰ কৰিলে। চাওকচোন বৰ্তমান ইমান ধুনীয়া ক'ৰবাত গাঁৱলীয়া জেগাতহে আমি বৰ্তমান আহি মানে ভিডিঅ' বনাই আছোঁ। আপোনালোকে সেনেকৈ ভাবিছে। চাওক ইমান ওপৰলৈকে গিৰি আহিছে কোনো ধৰণৰ, আৰু ওপৰত কিমান তামোল গছ লগাইছে। আৰু ইয়াতে এনেকুৱাকৈ কোনো ধৰণৰ ইয়াতে দোকান নাছিলে। আৰু এতিয়া বৰ্তমান দোকান চব হৈছে। কি ধুনীয়াকৈ পৰিৱেশটো খুব ধুনীয়া বনাইছে। আৰু এইখনতো কিবা ৰেষ্টুৰেণ্ট খুলিছে এইখনত, কি ধুনীয়াকৈ ইয়াতে ৰেষ্টুৰেণ্ট এখন খুলি দিছে। চাওকচোন আপোনালোকে যদি কেতিয়াবা আহে আপোনালোকে টেনশ্যন কৰিব নালাগে বা খোৱা বস্তু আমি তাতে গৈ একো নাপাম বুলি নাভাবিব, কিন্তু সকলো বস্তু আপোনালোকে ইয়াতে পাব। চাওক এনেকুৱাকৈ এক দোকান খুলি দিছে। যি সময়ত দোকান নাছিলে সেই সময়ত ইয়াতে এনেকুৱা ধৰণৰ কোনো ৰাস্তা নাছিলে। একো ৰাস্তা নাছিলে। এখন চাইকেল আনিব নোৱাৰিছিলে ইয়াতে। চাইকেলখন থ'ব লাগিছিল নাই বোলে 1 কিলোমিটাৰ দূৰত। এতিয়া বৰ্তমান চাইকেল নহয়, গাড়ী নহয়, আপোনালোকে যিমান ডাঙৰ গাড়ী নানক কিয় আপোনালোকে ওপৰলৈকে আনিবলৈ পাৰিব। চাওক এনেকুৱাকৈ বৰ্তমান পৰিৱেশটো ইমান ধুনীয়াকৈ পৰিৱৰ্তন হৈ গ'ল। আপোনালোকে মই
ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো আজি এইটোৱে আছিলে। আমি এতিয়া বৰ্তমান ঘৰত যাবলৈ ওলাইছোঁ আৰু দোকানখন আপোনালোকে দেখিছে সকলোকে, যিসকলে আপোনালোকে আহিছে বা সেইসকলে আপোনালোকে নিশ্চয় দেখিছে দোকান চক ইয়াতে আছে বুলি আপোনালোকে গম পাইছে। আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ মাজত, আৰু ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো আপোনালোকে বজাবলৈ নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।